নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বইজ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ আগত। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে 21 অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উদ্যানৰ দ্বাৰ। 21 অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজি বিভাগীয় সূত্ৰে এই কথা জনোৱা হৈছে। 21 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যানখন। শেহতীয়া বান পৰিস্থিতিৰ বাবে চলিত বৰ্ষত উদ্যানখন মুকলি কৰাত পলম হয় যদিও ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই। সম্পূৰ্ণ ক'ভিড প্ৰট'কল নীতি নিৰ্দেশনাৰ 21 অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ক'ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 60 বছৰৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে কৰ্তৃপক্ষই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহনসমূহক প্ৰৱেশ দ্বাৰতে ছেনিটাইজ কৰা হ'ব। ছেনিটাইজ কৰাৰ পাছতহে বাহনসমূহক কাজিৰঙাত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। লগতে প্ৰতিজন পৰ্যটকৰ শৰীৰৰ উত্তাপো পৰীক্ষা কৰা হ'ব। 21 অক্টোবৰত কাজিৰঙাৰ কহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব। প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বুঢ়াপাহাৰ আৰু আগৰাতলি বনাঞ্চল কিছু পলমকৈহে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে কোনে দিলে NRCৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তনৰ নিৰ্দেশ। কি আছে 13 জিলাৰ উপায়ুক্তলৈ লিখা চিঠিত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীলৈ বিভিন্ন পক্ষই ক্ষোভ তথা অসন্তুষ্টি ব্যক্ত কৰি থকাৰ সময়তে NRCৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তন কৰাৰ বাবে দিয়া এক নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে। NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ 13খন জিলাৰ উপায়ুক্তলৈ লিখা পত্ৰই এই বুলি কৈছে যে NRCত বহু সন্দেহজনক লোকৰ নাম সন্নিৱিষ্ট হৈ আছে। এই সন্দেহজনক লোকসকলৰ ভিতৰত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা লোকৰ নামৰ লগতে ডি-ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোকৰো নাম ইয়াত সন্নিৱিষ্ট হৈ থকাৰ অভিযোগ উঠিছে। উপায়ুক্তসকলক সন্দেহযুক্ত লোকক চিনাক্ত কৰি তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ কোৱা হৈছে। উল্লেখ্য, NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনোৱা প্ৰায় 3.4 কোটি লোকৰ মাজৰে 19 লাখ লোকৰ নাম বাদ পৰিছিল। অসম চৰকাৰে NRCত ৰৈ যোৱা বিসংগতি দূৰ কৰাৰ বাবে কমেও 10ৰ পৰা 20% পুনৰীক্ষণৰ পোষকতা কৰি আহিছে। যদি শেহতীয়া নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ গৈ উপায়ুক্তসকলে পদক্ষেপ গ্ৰহণ কৰে তেন্তে বহু সন্দেহযুক্ত নাগৰিকৰ নাম NRCৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনাই বেছি। বন্ধুসকল, তৃতীয় খবৰটোৱে হৈছে এইবাৰ দুৰ্গা পূজাত মানিব লাগিব বহু নীতি নিয়ম। বন্ধ থাকিব সুৰাৰ বিপণী, নোৱাৰিব এইবোৰ কাম কৰিব। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটিৰ বিষয়ববীয়াসকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ, তথাপিও বহু নীতি নিয়মৰ মাজেৰে এইবাৰ উদযাপন কৰা হ'ব দুৰ্গা পূজা। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটিৰ বিষয়ববীয়াসকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বৈঠক। ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি পূজা কমিটিসমূহে উদযাপন কৰিব লাগিব এইবাৰ পূজা। প্ৰতিখন পূজা মণ্ডপৰ 1 মিটাৰ দূৰত ভক্তিমূলক অনুষ্ঠান কৰিব পাৰিব। পূজাস্থলীত প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব। 10 বজাৰ আগত পূজাৰ সকলো কাম শেষ কৰিব লাগিব। মেলা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। পূজাৰ কেইদিন বাইকত 2জন ব্যক্তি একেলগে উঠিব নোৱাৰিব। হোটেল ৰেষ্টুৰেণ্টসমূহ 9 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব। ৰেষ্টুৰেণ্টত কোনো বহি খাব নোৱাৰিব, ক্ৰয় কৰি লৈ যাব লাগিব। মূৰ্তি বিসৰ্জনৰ বাবে কেৱল 10জনহে লোক যাব পাৰিব। কাছমাৰী, সোণাপুৰ, চন্দ্ৰপুৰ, হাউকুচি, পাণ্ডু, চোনহালী, আজৰাঘাটত বিসৰ্জন হ'ব। লগতে স্থানীয় পূজা মণ্ডপৰ ওচৰত বিসৰ্জন দিবলৈ পূজা কমিটিসমূহক আহ্বান প্ৰশাসনৰ। বেলতলা, দিছপুৰ অঞ্চলৰ কমিটিসমূহে এইবাৰ আউকুচিত বিসৰ্জন দিব লাগিব। ঠাইভেদে যান বাহনৰ নীতি নিয়ম বেলেগ বেলেগ হ'ব।
দশমীৰ দিনা বন্ধ থাকিব সুৰাৰ বিপণী। অকল চতুৰ্থ খবৰটোৱে হৈছে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই ঘোষণা কৰিব পাৰে নতুন অৰ্থনৈতিক সাহায্য পেকেজ। চলিত বৰ্ষৰ শেষৰ পিনে কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ বাবে পুনৰ অৰ্থনৈতিক সাহায্য আগবঢ়োৱাৰ কথা চিন্তা কৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে এই অৰ্থনৈতিক সাহায্য কোনটো খণ্ডক প্ৰদান কৰিলে অধিক লাভৱান হ'ব তাৰ ওপৰত তথ্য সংগ্ৰহ কৰি থকা হৈছে। জানিব পৰা মতে খাদ্য, ভ্ৰমণ আৰু পৰ্যটন খণ্ডৰ বাবে এই সাহায্য পেকেজ ঘোষণা কৰিব পাৰে। মহামাৰীৰ সময়ত এই খণ্ডসমূহত যথেষ্ট ক্ষতিসাধন হৈছে। লকডাউনৰ পিছত কিছু কিছু খণ্ডত উন্নতি হৈছে যদিও এই খণ্ডসমূহত এতিয়াও যথেষ্ট উন্নত হোৱা নাই, কিয়নো এই সময়ত ভ্ৰমণ আৰু খাদ্যৰ ক্ষেত্ৰত কোনোৱে সংকোচ কৰে। এয়াও আশা কৰা হৈছে যে নতুন পেকেজত নিবনুৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে কমেণ্টছ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টছে আমাক আগলৈ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।